নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক স্বাগতম জনাইছোঁ স্বদেশ এক্সপ্ল'ৰ ইউটিউব চেনেললৈ। আজি মই উপস্থিত আছোঁ দৰং জিলাৰ হিড়িম্বা মন্দিৰত। হিড়িম্বা হৈছে বড়ো সম্প্ৰদায়ৰ এটি বিশেষ মন্দিৰ। বড়োসকলৰ পূজ্য দেৱতা, তেওঁৰে এই মন্দিৰটো হয়। আহক আপোনালোকক এই মন্দিৰটো দৰ্শন কৰা। নমস্কাৰ। আজি আমি যি হিড়িম্বা মন্দিৰত উপস্থিত আছোঁ, এই হিড়িম্বা মন্দিৰৰ যি আচাৰীজন আছে, এই আচাৰীজন আমাৰ লগত উপস্থিত আছে। তেখেতৰ আমি প্ৰথমতে পৰিচয়টো জানিব বিচাৰিম। হয়, নমস্কাৰ। মই শ্ৰীধৰ কছাৰী, চিনাকলা আঞ্চলিক বাথৌ মহাসভাৰ প্ৰচাৰক, লগতে আচাৰী। জিলা কমিটিৰ হৈও প্ৰচাৰৰ কাম নকৰোঁ। এই মুহূৰ্তত আপোনালোকক আমি আদৰিছোঁ। মই প্ৰথমে ডাঙৰীয়াক এইটো জানিব বিচাৰিম যে এই মন্দিৰটো কেতিয়া স্থাপন হৈছিল? প্ৰথমতে কেতিয়া স্থাপন হৈছিল? যেতিয়া মানে ধৰক এই কনষ্ট্ৰাকশ্যনটো হোৱা নাছিলে, তাৰে আগতে ধৰক ইয়াতে আপোনাৰ চাকি জ্বলা দিছিলে বা ইয়াতে পূজা প্ৰাৰ্থনা কৰা হৈছিল, সেইটো কেতিয়াৰ পৰা আৰম্ভ হৈছিল? হয়, এয়া 1972 চনৰ কথা। আমাৰ এই অঞ্চলৰ নেতৃস্থানীয় শ্ৰীযুত ঈশ্বৰচন্দ্ৰ বৰদেৱৰ নেতৃত্বত এটি ধৰ্মীয় ভাৱাসম্পন্ন লোক ইয়াত আছিলে, দল এটা আছিলে। তেওঁলোকে সমাজৰ সমূহ ৰীতি নীতিক ৰক্ষণাবেক্ষণ দিয়াৰ নিমিত্তে তেওঁলোকে ইয়াতে এইডোখৰ এই এলেকাত অধিগ্ৰহণ কৰি তেওঁলোকে ৰাইজৰ কাৰণে ৰাখিছিলে। ইয়াৰ পিছত আপোনাৰ ধৰ্মীয় যিকোনো কাম কাজৰ বাদেও সামাজিক ৰীতি নীতিৰ যিবিলাক আলোচনাৰ বিষয় থাকে, কৰণীয় কাম তেনেকৈ আছিলে, সেইবিলাক কৰি আছিলে। আহি 1913 চনত আমাৰ ইয়াত আজিৰ এই হিড়িম্বা বাথৌ মন্দিৰ, বাথৌ থানচালি, এই আকৃতিৰ আঁৰত 1913 চনতে মাননীয় শ্ৰীযুত লমচাও দৈমাৰী এক্স EM, লগতে শ্ৰীযুত যোগেশ্বৰ বসুমতাৰী, তেখেতক লৈ নিৰ্মাণ কমিটি গঠন হৈছিলে। আৰু এই নিৰ্মাণ 2013 চনৰ পৰা 2019 চনৰ এপ্ৰিল মাহলৈকে চলিছিল। যোৱা 2019 চনৰ এপ্ৰিল মাহৰ 28 তাৰিখে সেই সময়ৰ মাননীয় BTC চিফ হাগ্ৰা মা মহিলাৰীৰ উপস্থিতিত এই মন্দিৰ দ্বাৰ উন্মোচন কাৰ্যসূচী ইয়াত হৈ যায়। এই অনুষ্ঠানত বড়ো সাহিত্য সভা, নিখিল বড়ো ছাত্ৰ সন্থা, তেনেকৈ অসম সাহিত্য সভাৰো কৰ্মকৰ্তা আমাৰ মাজত উপস্থিত হৈছিলহি। লগতে অসমৰ সমূহ জনগোষ্ঠীয় কৃষ্টি সংস্কৃতি আমি ইয়াত ৰাইজৰ আগত তেওঁলোকক পৰিৱেশন কৰিবৰ কাৰণে আমি আমন্ত্ৰণ জনাইছিলোঁ। ইয়াৰ পিছত বৰ্তমান হিড়িম্বা বাথৌ থানচালি তথা মন্দিৰ বৰ্তমানলৈকে ৰাইজৰ সেৱাত ব্ৰতী হৈ আছে। আৰু সকলো ৰাইজক অসম তথা ভাৰতবৰ্ষৰ লগতে বহিৰ ৰাজ্য বা দেশৰ পৰাও ইতিমধ্যে যিহেতু ধৰ্মপ্ৰাণ ৰাইজ আমাৰ মাজত আহিছে, দৰ্শনাৰ্থী আহিছে, আমি আপোনালোকৰ জৰিয়তে সকলোকে আমি আমন্ত্ৰণ জনাম, আহক উত্তৰ পূৰ্বাঞ্চল তথা ভাৰতৰ তথা অসমৰ এই অঞ্চলত ধৰ্মীয় বাতাবৰণেৰে কেনেকৈনো এই অঞ্চল চলি আছে, সমাজ চলি আছে, এয়া আপোনালোকেও জানক। ধন্যবাদ। আপোনালোকৰ এই মন্দিৰটো মা হিড়িম্বাৰ মন্দিৰ। আপোনাৰ হিড়িম্বা মানে কি দেৱতা? এইটো বিষয়ে আপুনি অলপ জনাব নেকি? আমি শুনিছোঁ যে বেলেগ বেলেগ দেৱতা থাকে, আমি হিড়িম্বা দেৱতাটো প্ৰথম শুনিছোঁ। হিড়িম্বা আচলতে হয় কি? ধন্যবাদ।
আচলতে হিড়িম্বা এইটো এটা নামাকৰণ। বুৰঞ্জী প্ৰসিদ্ধ যেনেকৈ বুৰঞ্জীত আমি পোৱা কিছুমান দেৱ দেৱীৰ লগতে কিছুমান প্ৰসিদ্ধ লোকৰো নাম থাকে, ঠিক তেনেকৈ হিড়িম্বা আচলতে নামাকৰণ। আচলতে হিড়িম্বা বাথৌ থানচালি এয়া এটা নামাকৰণ, আৰু বাথৌ ধৰ্মীয় উপাসনাৰ স্থলী হ'ল হিড়িম্বা বাথৌ থানচালি তথা মন্দিৰ। হয়, আপুনি যি ক'লে যে বাথৌ, হয়, বাথৌৰ অৰ্থ কি? আমি সৰুৰ পৰাই শুনি আছোঁ বা কিতাপতো পঢ়িছিলে বড়োসকলৰ প্ৰধান পূজাৰ উৎস হ'ল বাথৌ। বাথৌৰ অৰ্থটো আপুনি যদি জনাই দিয়ে আমাক। হয়, বাথৌ, বা থৌ এয়া বড়ো শব্দ। বা মানে হ'ল পাঁচ, আৰু থৌ শব্দৰ অৰ্থ গভীৰ। এই বাথৌ শব্দৰ লগত জড়িত এই পৃথিৱীত যিমানখিনি জীৱ বৃক্ষ আছে, এয়া এই পাঁচ এলিমেণ্টছ, যিটো পাঁচ ধাতুৰ অবিহনে সৃষ্টি নহয়। এয়া হ'ল মাটি, বায়ু, পানী, আকাশ আৰু তাপ বা সূৰ্য। এই পঞ্চধাতুক যিজনে সৃষ্টি কৰিছে তেওঁকে আচলতে বাথৌ ধৰ্মৰ নামেৰে ঈশ্বৰ বুলি কোৱা হয়। মানে আমাৰ ধৰক যিখিনি অসমীয়া সম্প্ৰদায়ত আছে বা হিন্দু সম্প্ৰদায়ত জেনেৰেলি আছে, হিন্দু মানে বড়োখিনি হিন্দু সম্প্ৰদায়তে হয়, কিন্তু আমাৰ যিখিনি মানে বড়োৰ পৰা অলপ পৃথক হিন্দু আছে, সেইখিনি আমি যি পঞ্চতত্ত্ব বুলি কওঁ, সেই পঞ্চতত্ত্ব আৰু বাথৌ মানে ক'ব গ'লে এটাই হয়। মানে আমাৰ যিখিনি পঞ্চতত্ত্ব থাকে তাতো আমাৰ বায়ু, পানী, মাটি, পৃথিৱী আৰু জল থাকে, এই পঞ্চতত্ত্ব থাকে। সেই আপোনালোকৰ এই বাথৌটো সেই পঞ্চতত্ত্বটোৰে উৎস হয়। পঞ্চতত্ত্বৰ উৎস হয় যদিও ইয়াত সামান্যতম ডিফাৰেঞ্চ, যিটো আপোনাৰ পাৰ্থক্য, এইটো আমি দেখোঁ যে হিন্দুত্বত দেৱ দেৱীক আগত ৰাখি পূজা পাঠ কৰা হয়, কিন্তু বাথৌ ধৰ্মত দেৱ দেৱীৰ স্থান নাই। যিজনে বায়ু, পানী, আকাশ, মাটি আৰু সূৰ্যক সৃষ্টি কৰিছে তেওঁকে আচলতে আমি ঈশ্বৰ বুলি ভাবোঁ। আৰু তেওঁৰ এই সৃষ্টি, পাঁচ সৃষ্টিৰ এটাও যদি ঘাটি হয়, এটাও যদি আপোনাৰ কম হয়, এই সৃষ্টি আপোনাৰ বিফল হয়। ধন্যবাদ। আৰু আমি এটা জানিব বিচাৰিম যে আপোনালোকৰ যিটো মেইন পূজাৰ উৎস হয়, এডাল বৃক্ষক আপোনালোকে পূজা কৰে, সেই বৃক্ষডাল কি হয় আৰু আপোনালোকে সেই বৃক্ষডাল কিয় পূজা কৰে? হয়, বৃক্ষ, আমি এই বৃক্ষক আমি সিজৌ বুলি কওঁ। সিজৌ বহু প্ৰকাৰৰ আছে। আমি যিটো সিজৌ স্থাপন কৰোঁ, ইয়াত পাঁচ শিৰ, জৰা জৰাকৈ ফুল, জৰা জৰাকৈ কাঁইট, তেনেকৈ আবৃত এই সিজৌ গছ। আৰু সিজৌ গছ বাথৌ ধৰ্মৰ প্ৰতীক হয়। যিহেতু বাথৌ ধৰ্মত মূৰ্তি তেনেকৈ পূজা নহয়, ঠিক আমি তেনেকৈ সিজৌ গছক ভগৱান সৃষ্ট আমাৰ পৃথিৱীখনত সকলোতে জীৱিত অৱস্থাত পাব পৰা সকলোতকৈ উত্তম বৃক্ষ বুলি আমাৰ ধৰ্মই গণ্য কৰে। আৰু এই ধৰ্মৰ যি ৰীতি নীতি, এয়াও আমাৰ সিজৌ গছৰ মাজেদি আমি বিচাৰি পাওঁ। য'ত সিজৌ গছ তাতে শান্তি, য'ত সিজৌ গছ তাতে উন্নতি, তেনেকৈ ধাৰণা আমাৰ বাথৌ ধৰ্মীয় সমাজৰ মাজত আছে আৰু সদায় থাকিব। আৰু আপুনি আৰম্ভণিতে আমি যেতিয়া আপোনাক সুধিছিলোঁ, বা যেতিয়া আপোনাক ধৰক আমি ভিডিঅ' ৰেকৰ্ডিং কৰা তেতিয়া সুধিছিলোঁ যে আপুনি কিবা কৈছিলে কিবা 5 ফুটিত মানে এডাল বাঁহেৰে কিবা নিৰ্মিত হয় গছডালৰ চাৰিও, সেইটো বিষয়ে আপুনি আমাৰ দৰ্শকসকলক যদি কৈ দিয়ে। বাথৌ ধৰ্মৰ চিধা চিধিকৈ অন্য হিন্দু ধৰ্মক যেনেকৈ গুৰু থাকে, ঠিক তেনেকৈ আমাৰ তেনেকুৱা গুৰু, আমাৰ সৃষ্টিকৰ্তাৰ জড়িত থকা গুৰু আমি বৰণ কৰোঁ, আমি মানোঁ। এই গুৰু হ'ল 18 গুৰুৰ যি তেওঁলোকৰ কৰ্ম, তেওঁলোকৰ যি আৱিষ্কাৰ, ইয়াৰ জৰিয়তে সংসাৰ বৰ্তমান চলি আছে, ভৱিষ্যতে চলিব, এয়া আমাৰ ধৰ্মীয় অনুভূতি। এই 18 গুৰুক স্মৰণ কৰি এডাল বাঁহেৰে বাথৌ বেদী আমি প্ৰস্তুত কৰোঁ, য'ত এডাল বাঁহেৰে 18যোৰ খুঁটি, 5 যোৰা কামি আবৃত্তি কৰি আমাৰ এই সিজৌ গছক আমি সন্মান সহকাৰে স্থাপন কৰি ধৰ্মীয় বিধিত আমি ৰাখোঁ। ইয়াৰ মূলত এই পাঁচ কামি আৰু 18 যোৰা খুঁটি, ইয়াৰ বিশ্লেষণ বহু দীঘলীয়া। পিছে পৰিও যদি আপোনালোকে এই বিষয়ে আলোচনা কৰে, তেতিয়াহ'লে আমি 18 গুৰু আৰু এই 5 যোৰ কামি কিয় ৰখা হ'ল, কেনেকৈ এয়া আমি স্থাপন কৰোঁ, এই বিষয়ে মই পিছে পৰিও আপোনালোকক জনাম। তেনেহ'লে আজিলৈ আপোনাক ধন্যবাদ জনাইছোঁ শ্ৰীধৰ কছাৰী ডাঙৰীয়া, যে আপুনি আমাৰ মনত বা দৰ্শকসকলৰ মনত থকা বহুখিনি প্ৰশ্নৰ উত্তৰ আপুনি দিলে আজি।
হয়তো আমি এইবিলাক কথা কেতিয়াও নাজানিলেও হয় বা আমি এনেকুৱা মানুহো নাপালোঁ বা মানুহো নাপাওঁ যে কোনোবাই আমাক ইমান ধুনীয়াকৈ এই বিষয়ে বিশ্লেষণ কৰিব। আপোনাক সেইকাৰণে আমি বহুত বহুত ধন্যবাদ জনাইছোঁ। ধন্যবাদ, নমস্কাৰ, খুলুমবাই। তেনেহ'লে বন্ধু বান্ধৱীসকল, আজিলৈ সময় হৈছে হিড়িম্বা মন্দিৰৰ পৰা বিদায় লোৱা। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিব। যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।